দৰং জিলাৰ পশ্চিমাঞ্চলৰ ধৰ্ম সাহিত্য আৰু শিক্ষাৰ কেন্দ্ৰস্থলী দীপিলাত 1921 খ্ৰীষ্টাব্দতে প্ৰতিষ্ঠা কৰা হৈছিল শ্ৰী শ্ৰী জগদ্ধাত্ৰী পূজা। আৰু এই জগদ্ধাত্ৰী পূজাই এইবেলি 105 বছৰত ভৰি দিলে। আৰু এই জগদ্ধাত্ৰী পূজা আমি যোৱা 29 অক্টোবৰৰ পৰাই আৰম্ভ কৰিছোঁ। এই উপলক্ষে আমাৰ স্মৃতিতৰ্পণ, দেৱীৰ উত্তোলন, জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন অনুষ্ঠান, মহিলাৰ নাম প্ৰতিযোগিতা, ৰাতি আমাৰ মহিলাৰ নাগাৰা নাম ইত্যাদি বিভিন্ন কাৰ্যসূচীৰ লগতে আজি পুৱাৰে পৰা আমাৰ পূজা আৰম্ভ হৈছে, ত্ৰিকালীন পূজা ভাগ আৰম্ভ হৈছে। আৰু এই পূজাত জিলাখনৰ উপৰিও বিভিন্ন ঠাইৰ পৰা বিভিন্ন যাত্ৰী ভক্ত দৰ্শনাৰ্থে ইয়াতে হেণ্ডলদোপ পৰিৱেশৰ সৃষ্টি কৰিছে। আৰু এই পূজাত আমাৰ যিসকল ব্যক্তি, সেইসকল ব্যক্তিয়ে আমাৰ যিখন ধৰ্মালোচনী সভা, সেই সভাখনতো শুনিবলৈ আগ্ৰহ প্ৰকাশ কৰে, কিয়নো প্ৰতি বছৰেই বিশেষ বিশেষ বক্তাসকলে ইয়াত আহি বক্তৃতা প্ৰদান কৰে। এইবেলিও আমি আজি মুখপত্ৰ জগদ্ধাত্ৰীৰ যি অষ্টাদশ সংখ্যা সেয়া উন্মোচন কৰাৰ ব্যৱস্থা কৰিছোঁ। ইতিমধ্যে উন্মোচন হৈ গ'ল। এই সভাত আমাৰ উদ্বোধক হিচাপে এগৰাকী অসমৰ প্ৰসিদ্ধ উদ্যোগপতি শ্ৰীযুত মুকুল চন্দ্ৰ ডেকাই সভা উদ্বোধন কৰিলে। আৰু আমাৰ এই সভাখনত আমাৰ মহোৎসৱ উদযাপন সমিতিৰ সভাপতি ডম্বৰুধৰ শৰ্মাদেৱে সভাপতিত্ব কৰিছে। ইয়াত মুখপত্ৰ উন্মোচন কৰিছে দৰং জিলা সাহিত্য সভাৰ সম্পাদক শ্ৰীযুত মৃণাল কুমাৰ ৰাজবংশীদেৱে। আৰু নিৰ্দিষ্ট বক্তাৰ আসন অলংকৃত কৰিছে এগৰাকী বিশিষ্ট সংস্কৃত পণ্ডিত ডক্টৰ নীতিশ শৰ্মা শাস্ত্ৰী ডাঙৰীয়া। ইয়াত বিভিন্ন ৰাজনৈতিক নেতা, বিশেষকৈ যোৱাকালি বিধায়ক পৰমানন্দ ৰাজবংশীদেৱ আহিছিলে। আজি আমাৰ প্ৰাক্তন বিধায়ক শ্ৰীযুত বীৰেন্দ্ৰ কুমাৰ শইকীয়াদেৱ আহি উপস্থিত হৈছে। আৰু আজিৰ এই অনুষ্ঠানত আমি বিশেষভাৱে এই অনুষ্ঠানলৈ অৰিহণা যোগোৱা ব্যক্তিসকলক আমি সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ ব্যৱস্থা কৰিছোঁ। বিশেষকৈ সৰাবাৰীৰ চুনু ভট্টাচাৰ্য, দীপিলাৰ কোমল কলিতা, দীপিলাৰ উষা দেৱী, দীপিলাৰ থগেশ্বৰী ডেকা আৰু ৰাজেন কলিতা, লগে লগে আমাৰ অঞ্চলৰ কীৰ্তিমান প্ৰতিভাধৰ বিশেষকৈ মাতৰণ্ডালী বৈশ্য আবকাৰী পৰিদৰ্শক, এগৰাকী যুৱ বিজ্ঞানী ডক্টৰ বিজিত কলিতা আৰু এগৰাকী বিশিষ্ট চিকিৎসক ডক্টৰ নৱজ্যোতি শৰ্মা বড়োক আমি আনুষ্ঠানিকভাৱে অভিনন্দন জ্ঞাপন কৰিম। আমাৰ নিশাৰ ভাগত আৰতি অনুষ্ঠিত হ'ব আৰু ওজাপালি চলি থাকিব। তাৰ লগে লগে আজি নিশাৰ ভাগত নাগাৰা নাম পৰিৱেশিত কাৰ্যসূচী আমি হাতত লৈছোঁ। প্ৰতিটো কাৰ্যসূচীতেই ৰাইজৰ উৎসাহ যথেষ্ট আশাব্যঞ্জক। আৰু পৰহিৰ পৰা অৰ্থাৎ 1 তাৰিখৰ পৰা উত্থান একাদশীৰ পৰা ইয়াত 7 দিন 7 ৰাতি অখণ্ড ভাগৱত চলি থাকিব। এই অখণ্ড ভাগৱত পাঠৰো এইবাৰ 102 বছৰীয়া। আমি প্ৰতিজন ভক্ত দৰ্শনাৰ্থীক সহায় সহযোগিতাৰ বাবে ধন্যবাদ জনাইছোঁ আৰু আগন্তুক দিনত সৰ্বপ্ৰকাৰৰ দিহা পৰামৰ্শ আৰু সহযোগিতা কামনা কৰিছোঁ। জয় মা জগদ্ধাত্ৰী। আমাক ইয়ালৈকে প্ৰতি বছৰে মাতে। শতবৰ্ষ অনুষ্ঠানতো আমি ইয়াত আছোঁ। তাৰ আগৰ অনুষ্ঠানবিলাকতো এই মনত নপৰা দিনৰ পৰাই জগদ্ধাত্ৰী পূজাৰ লগত আমি জড়িত। গতিকে ইয়াতে আহি এটা আনন্দ অনুভৱ কৰোঁ। আৰু এই আনন্দ অনুভৱ কৰাৰ মাজত এইবাৰ কিন্তু পূজাবিলাকত আমি অলপ দুখো কঢ়িয়াই লৈ ফুৰিছোঁ। অলপ নহয়, ভালকৈয়ে আমি দুখ কঢ়িয়াই লৈ ফুৰিছোঁ। আৰু সেইকাৰণে আহিয়েই অতি আপোন এগৰাকী শিল্পী অকল বুলি ক'লে ভুল হ'ব। আমাৰ সকলোৰে মৰমৰ যিগৰাকীক আমি আজি প্ৰায় এমাহতকৈ অধিক সময় আগতে হেৰুৱালোঁ। বৰ অনাকাংক্ষিত পৰিস্থিতিত, অতি ৰহস্যময় পৰিস্থিতিত আমি সেইগৰাকী আমাৰ মহানায়কক হেৰুৱালোঁ। সেইগৰাকীক শ্ৰদ্ধাঞ্জলি জনোৱাৰ, অৰ্থাৎ মই জুবিন গাৰ্গৰ কথা কৈছোঁ, আপোনালোকে গমেই পাইছে।